নমস্কাৰ বন্ধু বান্ধৱীসকল, জবছ এণ্ড এডুকেশ্যন চেনেলটোলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যেহেতু কালি খেল জগতৰ লগত সম্পৰ্কিত কিছুমান প্ৰশ্ন উত্তৰ কালি ভিডিঅ'টোত আলোচনা কৰিছিলোঁ। এতিয়া তাৰে আজি ছেকেণ্ড পাৰ্টটো লৈ আহিলোঁ। মই ভাবোঁ কালিৰ ভিডিঅ'টোৰ দ্বাৰা আপোনালোক অলপ হ'লেও এক্সাম প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত সুবিধা হৈছে বুলি মই ভাবোঁ। এতিয়া ব'লক আজি দেৰি নকৰি আজিৰ যিকেইটা প্ৰশ্ন সেই প্ৰশ্নকেইটা ডিছকাছ কৰোঁ। আৰু যিসকল বন্ধু বান্ধৱী মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টি বেলটো প্ৰেছ কৰি ন'টিফিকেশ্যন বটন অল কৰি ৰাখিব, যাতে ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পোনপটীয়াকৈ পাবলৈ সক্ষম হয়। আজি প্ৰথমটো কুৱেশ্যন হৈছে, বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত কেইটা দলে অংশগ্ৰহণ কৰিছিল? টোটেল 16টা দলে প্ৰথম সংস্কৰণত অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, অসম হকী এছ'চিয়েশ্যন কোন চনত সংগঠিত হৈছিল? 1955 চনত অসম হকী এছ'চিয়েশ্যন সংগঠিত হৈছিল বা গঠিত হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল? 1947 চনত অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, 1985 চনত বেংকত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ভাৰতীয় জুনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমীয়া ফুটবলাৰজন কোন? ফ্ৰান্সিছ বৰুৱা। এইটো আচলতে বেংককত হ'ব লাগিছিলে। অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ভাৰতীয় জুনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমীয়া ফুটবলাৰজন হৈছে ফ্ৰান্সিছ বৰুৱা। নেক্সট কুৱেশ্যন, ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন? ইয়াৰ এনচাৰটো হৈছে মাধুৰ্য প্ৰসাদ বৰুৱা। নেক্সট কুৱেশ্যন, 1985 চনত ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত পদক পোৱা অসমীয়া খেলুৱৈগৰাকীৰ নাম কি? মিঠু বৰুৱা। নেক্সট কুৱেশ্যন, 1996 চনত ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত 3টা মিড ৰেকৰ্ড সহ 9টা স্বৰ্ণ পদক বিজয়ী অসমীয়া খেলুৱৈগৰাকী কোন? ইয়াৰ এনচাৰটো হৈছে এলভিছ আলী হাজৰিকা। নেক্সট কুৱেশ্যন, ভাৰতীয় টেবুল টেনিছ দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন আছিল? ইয়াৰ এনচাৰটো হৈছে নন্দিনী বৰুৱা। নেক্সট কুৱেশ্যন, বিশ্ব টেবুল টেনিছ প্ৰতিযোগিতাত জুনিয়ৰ শাখা ভাৰতক প্ৰতিনিধিত্ব কৰা তৃতীয় স্থান লাভ কৰা অসমীয়া খেলুৱৈগৰাকীৰ নাম কি? ইয়াৰ এনচাৰটো হৈছে পল্লৱী পৰাশৰ। নেক্সট কুৱেশ্যন, বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ সৰ্বপ্ৰথম বিজয়ী দলটোৰ নাম কি? ইয়াৰ এনচাৰটো হৈছে ৰেলৱে স্পৰ্টছ ক্লাব বিজয়ী দল পাণ্ডু আৰু দ্বিতীয় বিজয়ী দল ইউনিয়ন স্পৰ্টিং ক্লাব। মনত ৰাখিব। নেক্সট কুৱেশ্যন, 2012 চনত অনুষ্ঠিত বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ খিতাপ দখল কৰা দলটোৰ নাম কি? অইল ইণ্ডিয়া লিমিটেড দুলিয়াজান। নেক্সট কুৱেশ্যন, এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন? ইয়াৰ এনচাৰটো হৈছে ভোগেশ্বৰ বৰুৱা। 1966 চনৰ প্ৰথম এছিয়ান গেমছত তেওঁ সোণৰ পদক অৰ্জন কৰিছিল, ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যন, 1993 চনত হংকঙত অনুষ্ঠিত এছিয়া পেচিফিক চনটোৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক বিজয়ী অসমীয়া ছোৱালী প্ৰতিযোগী দুগৰাকী কোন? ইয়াৰ এনচাৰটো হৈছে মণিকংকনা দত্ত বৰুৱা আৰু তেওঁৰ ভগ্নী পল্লৱী দত্ত বৰুৱা। নেক্সট কুৱেশ্যন, 2001 চনত কলম্বোত অনুষ্ঠিত এছিয়ান জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপত চেম্পিয়নৰ সন্মান অৰ্জন কৰা অসমীয়া প্ৰতিযোগীগৰাকী কোন বা তেওঁৰ নাম কি? ইয়াৰ এনচাৰটো হৈছে 14 বছৰ বয়সীয়া অংশুমান দত্ত। নেক্সট আৰু আজি শেষৰ কুৱেশ্যনটো, 1992 চনৰ গুৱাহাটীত অনুষ্ঠিত ফেডাৰেশ্যন কাপ কেৰম চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগলছ খিতাপ কোনে অৰ্জন কৰিছিল? ইয়াৰ এনচাৰটো হৈছে অসমৰ
চিৰাজউদ্দিন আহমেদ। বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰক, যিসকলে এনেধৰণৰ গভৰ্ণমেণ্ট এক্সামসমূহ দিবলৈ প্ৰিপেয়াৰ হৈ আছে তেওঁলোকো যাতে ইয়াৰ দ্বাৰা অলপ হ'লেও উপকৃত হ'ব পাৰে। ধন্যবাদ।